মই আৰু হেৰি আছিলোঁ প্ৰিন্স মই আৰু প্ৰিন্সে গোটেই ৰাতি থানাত বহি আহিছোঁ তো সেইদিনাখনে মই ডিচাইড কৰিছোঁ আৰু মই সেইদিনাখন পইচা নাছিল যে মই পুলিচক দি পেলাই ওলাই আহিম বুজিছ কবিতা কুমাৰী মায়ৰক চুদু কেলা জৰি শুন তো মই সেইদিনাখন থানাত বহি লৈ পেলাই মই সেইদিনাখন মই লিটেৰেলি মোৰ হাতত একো নাছিল না মই পুলিচক দিব পাৰিছোঁ টকা আৰু যাৰ পইচা আছে সি ওলাই গৈছে মই একো কৰিব পৰা নাই গোটেই ৰাতি এটা টেবুলত বহাই থৈছে মোক গোটেই ৰাতি হাতীগাঁও পুলিচ কেলা কেনেকুৱা জানাই ই এটা পুলিচ আহে গেলা আহি লৈ পেলাই সোধে এইটো সেইটো আৰু এটা পুলিচ আহে অলপ পিছে পিছে ডিউটি শেষ কৰি পুলিচ আহে তেন মই দেখিছোঁ এইবিলাক ভাই কাৰণ মোৰ পকেটত দম নাই বুজি পাইছে ভয় খোৱাৰ কথা নহয় অলপ অলপ মাথা কেইটা ভয় খোৱাৰ কথা নহয় ভাই তো সেইবিলাক হৈছে মোৰ লগত বহুত কিবা কিবি হৈছে সেইকাৰণে আৰু এইবিলাক যেতিয়া হ'ব তাত যেতিয়া নেকি ভাবিম মই যে মোৰ তাত এতিয়া কিবা এটা আছে মই কৰিব পাৰিম বা আৰু কিয় কৰিম মই কিয় মানে খেলা হাতীগাঁৱত খেলাবে ভাই গোটেই ৰাতি বহাই থৈছে গম পোৱা বিনা কাৰণত খেলাবে মই একো কোৱাই নাই মোৰ লগত আৰু এটা আছিলে দুইটাই বহি আছিলে তো এইবিলাক মই দেখিছোঁ ভাই আৰু প্ৰব্লেম কাৰ হৈছিল যিদিনাখন মোৰ ফেমিলিৰ প্ৰব্লেম হৈছিলে চব নিজৰ নিজৰ জেগাত আছিলে মোৰ মাৰ প্ৰব্লেম হৈছিলে মায়ে ঘৰৰ পৰা গোটেই ৰাতি খোৱা নাই সেইদিনাখন যে ল'ৰা থানাত বহি আছে কি কৰে কি নকৰে তো সেইটোৱে আৰু হৈ গ'ল আৰু বহুত হাই হেল্ল' বহুত টাইম ওলাই গ'লা প্ৰথমৰ পৰা কোনে চাই আছেনো মেছেজ এটা দিয়া বহুত টাইম হ'ল আজি লাইভ আৰু এতিয়ালৈ মই একো খোৱাই নাই ৰাতিপুৱা একো ব্ৰেকফাষ্টে খোৱা নাই যাওঁ কিবা এটা খাওঁগৈ খাই গৈ তাৰপিছত কামত গৈ আহি গৈ ল'ম এবাৰ